নমস্কাৰ আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ এণ্ড গুড মৰ্ণিং। আজি বতৰটো ইমান ভাল নহয়, অকণমান বৰষুণ দি আছে আৰু এয়া মই উঠিয়ে খালোঁ ব্লেক কফি একাপ। তাৰপিছত আমি গৈ আছোঁ বাৰীলৈ। এয়া যে মোৰ ডাঙৰ দা আৰু আমি গৈ আছোঁ ডাঙৰ দা বাৰীখনলৈ। আমাৰ ঘৰত আচলতে মাৰ ঘৰত কিনা শাক পাচলি ইমান নাখায়, নিজৰ বাৰীতে চব কৰে। আমি আজি গৈ আছোঁ ভোল ছিঙিবৰ কাৰণে। আজিকালি বজাৰৰ পৰা কিনা শাক পাচলিবোৰ খাবলৈ ভয় লগা হ'ল। লগতে আমাৰ মা বাবাৰ অকণমান চুগাৰ আছে আৰু বেলেগ অকণমান বেমাৰো হৈ আছে। চ' আমাৰ আগৰ পৰাই ঘৰত বাৰীতে চব কৰি খায়। আমাৰ বাৰীখন বহুত ডাঙৰ। আজি এয়া মই ভোল চিঙা দেখাইছোঁ। আমাৰ বাৰীত আৰু বহুত শাক পাচলি আছে, যেনেকৈ আছে চটফটি, বডিমাহ, আপোনাৰ কচু, চব ৰুই থোৱা আছে নিজৰে। মই পিছত দেখুৱাম। আজি এয়া দেখিছেনে কিমানখিনি ভোল ছিঙিলোঁ আমি, শুকান মাছৰ লগত বনাম। আৰু এয়া ডাঙৰ দাৰ লগতে মধুৰিআম এজোপাৰ পৰা মধুৰি ছিঙিছে। ময়ো এটা লৈ ল'লোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।